নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল SK Production। তো আজি ভিডিঅ'টো বহুত ধামাকা হ'বলৈ গৈ আছে। তো আজি ভিডিঅ'টো শেষ কৰি চাই দিয়ক, তো গম পাব। আৰু এই চেনেলত যদি আপোনালোকে আহিছে নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টামানটো ক্লিক কৰি দিব। তো আজি মানে কি মানাছ নেশ্যনেল পাৰ্ক আমি মানে বছৰৰ শেষৰটো দেওবাৰে যাওঁ, কিন্তু এইবাৰ যাব নাপালোঁ। তো আজি যাম বুলি ভাবিছোঁ। তো এতিয়া ৰাতিপুৱা সময় হৈছে 7:40। তো 7:40 এতিয়া যাবলৈ মানে কি বজাৰ কৰিবলৈ যাব লৈছোঁ। এতিয়া গাড়ী লৈ কিনে বজাৰ কৰিব যাম। বজাৰ কৰি আহি কিনে সকলোখিনি দেখাই আছোঁ। আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰা, শেষলৈ চাই থাকক। আৰু মানাছ নেশ্যনেল পাৰ্কখন আজি সম্পূৰ্ণভাৱে আপোনালোকক পিকনিক বস্তু দেখাবলৈ চেষ্টা কৰিম। তো অলপ লেটছ গো ষ্টাৰ্ট। বজাৰ কৰি আহি পালোঁ মানে কি মানুহ যিমান যাব লগা আছিল তো নাযায় বোলে, মানে কম কৰি যাব। তো সেইকাৰণে ঘৰতে বনাই লোৱাৰ মানে প্ৰস্তুতি চলালোঁ। তো ঘৰত বনাই আছোঁ। তো যাম আপোনালোকক দেখাবলৈ সম্পূৰ্ণভাৱে দেখাবলৈ চেষ্টা কৰিম। তো মানে এয়া দেখিছে মই বইল হ'ব দিছোঁ গাহৰি, এয়া মোৰ দি আছে মানে সকলো। আমি এতিয়া মানুহ কম যিহেতু আমি মানে বনাই নিয়াৰে প্ৰস্তুতি মানে আয়োজন কৰিছোঁ। আৰু ভিতৰত কি কৰিছে আৰু ব্ৰইলাৰ এজন লগৰ ল'ৰাটোত বনাব দিছোঁ। তো গাইজ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। তো আপোনালোকে কণ্টিনিউ কৰি যাওক ভিডিঅ'টো। তো তুমি অঙ্কিতা দুচকু তোমাক আকো উশাহৰে গহনা তোমাৰে ছবিতে আবিৰ খানো গানতে তুমি অঙ্কিতা দুচকু তোমাক আকো তুমি দিলা গাইজ আঞ্জা নাম দি আছোঁ। আঞ্জা খালি খাব লাগে। আমি পাম নহয় তাতে ৰান্ধিব পাৰি, ঘৰতে বনাই লৈ যাম। কৰি এখানে কণী চণী নোহোৱা হৈ গ'ল, ৰেডি অলৰেডি। খালি আঞ্জা হ'ব। 11টামান বজাত ইয়াৰ পৰা ওলাই যাম। বেছি টাইম নালাগে, 15 কিলোমিটাৰ মানে জাগা 20 মিনিটত পাই যাম। হাই গাইজ, যাবলৈ ওলালোঁ আমি ৰেডি, যাবলৈ ওলালোঁ। তো মানাছ যাম, আপোনালোকক দেখাই আছোঁ। তাত গৈ কিনে লগ পাই আছোঁ। লগ পাই কিনে আপোনাক সম্পূৰ্ণ দৃশ্য দেখাবলৈ চেষ্টা কৰিম। তো এতিয়া মই যাবলৈ ওলাইছোঁ। তো তাত গৈ কিনে লগ পাই আছোঁ। বৰ্তমান গৈ আছোঁ মানাছ চামে, এয়া বাগানৰ মাজে যাই আছোঁ আমি। পাছত দেখি পিছপিনে মোৰ লগৰ আছে, ইয়াত বাগান আছে। তো আপোনালোকে সম্পূৰ্ণভাৱে দেখাবলৈ পাইছে। চাওক আমি অলপ পিছত মানাছ নেশ্যনেল পাৰ্ক পাম। চাওক কি সুন্দৰ দৃশ্য। চাহপাতৰ বাগানৰ মাজে মাজে আমি যাই আছোঁ। এতিয়া মানে এটা প্ৰব্লেমত ফচি গ'লোঁ। মানে মোৰ আগত যিটো মানে লগৰ গাড়ীখন আহিছিল, তো সেইখন গাড়ীত তেল শেষ হৈ গ'ল। আৰু এই তেল আধা লিটাৰ মই লৈ আহিলোঁ এটা চকৰ পৰা। তো সেই তেল মানে বেছি দূৰত নহয়, মানাছ পাওঁৱে মোটামুটি 1 কিলোমিটাৰ মান আছে। তাৰ তেল শেষ হৈ গ'ল। তেল আধা লিটাৰ আনো। এতিয়া তেল মানে বাইকখনৰ খাদ্যটো ভৰাই দিওঁ, তাৰপাছত আৰু আমাৰ মানে যাত্ৰা আৰম্ভ হ'ব। চাই থাকক গাইজ। আমি এতিয়া মানাছ নেশ্যনেল পাৰ্ক আহি পালোঁ। এয়া চাওক মানে আমাৰ বাকী কেইজন আহিছে। তো চাওক এয়া পিকনিক প্লেচ দেখিবলৈ পাইছে। এয়া মানাছ নেশ্যনেল পাৰ্ক আহি পালোঁ। তো আপোনালোকে আগতেও মোৰ মানাছ নেশ্যনেল পাৰ্কৰ ভিডিঅ'বিলাক দেখিছে। তো আজিও দেখিবলৈ পাব সম্পূৰ্ণ খানা খোৱাৰ দৃশ্য। তো ভিডিঅ'টো এয়া চাওক। মানাছ নেশ্যনেল আজি মানুহ অলপ কম। তো যোৱা দেওবাৰে অহা কথা আছিল, কিন্তু কিবা এটা মানে লগৰ ফ্ৰেণ্ড নোহোৱাৰ কাৰণে মানে কিবা এটা সেই আছিল, প্ৰব্লেম আছিল, সেইটো কাৰণে অহা নহ'ল। তো আজি আহিলোঁ। আজিও 4জনমান আহিব নোৱাৰিলে। তো আহিব পাৰিলেতো ইয়াতে ৰান্ধি খালোঁ হয়, কিন্তু সেইকাৰণে ৰান্ধি অনা হ'ল। তো এতিয়া খাই কিনে সম্পূৰ্ণ দৃশ্যটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আৰু ময়ো চাম লগতে। তো এয়া চাওক মানাছ নেশ্যনেল পাৰ্কত আজি অলপ মানুহ আমি অলপ বহুত দূৰলৈ আহিছোঁ। তো দূৰত আহি কিনে মানে বহিছোঁ নদী পাৰত। এয়া নদী পাৰত বহি আছোঁ। তো দেখিবলৈ পাইছে এয়া চাওক আপোনাৰ নদী পাৰত বহি কিনে অকণমান মানে এতিয়া খানা পিনা খাই ল'ম। খাই লৈ উঠি তাৰপাছত আমি অলপ ঘূৰিবলৈ যাম। তো ভিডিঅ'টো চাই যাওক।
ব্লগটো অন্ত হ'ল এয়া দ্বীপ আহিছে আমাৰ পূৰা গাড়ীৰ পৰা তো এয়া চাওক আমি নৈৰ পাৰত খাই আছোঁ পূৰা একদম খানা পূৰা মানে ঘৰতে বনাই লৈ আহিলোঁ এয়া চাওক এয়া মানুহজনে আছে বহুত বহুত আমি বহুত দূৰত হৈছোঁ কাৰণ ধূলা বিৰাট চিৰিকি থাকেতো তো সেইকাৰণে দূৰত হৈছোঁ এয়া পূৰা একদম মানস নেশ্যনেল প্ৰথম ব্ৰেকফাষ্ট পূৰা একদম মাৰি আছে পূৰা একদম চকুৰে আছুতীয়া বাটেৰে শুকুলাই জাকদাৰ নামে মই চমকো কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আৰু শীত জোনাককে মই চমকো